हेलो एभ्रिवान की खबर मैं सुम्पी आपलोक पुनर्बार स्वागतम जानाइছো मोर चेनेल नलबेरापी सुम्पी अन्य एटी भिडिओ लै बिराट तरातरी হৈ আছে এতিয়া গৈ আছো ESIC হস্পিটাল আজি অফ আছে আৰু মই গোটেইখিনি জনাম আপোনালোকক মই কোড ট্ৰিটমেন্ট মানে আগৰ ভিডিওটোত মোৰ কমেন্ট আহিছিলে বহুত কেইটা সেই কাৰণে মই আজি ভিডিওটো বনাম বুলি ভাবিছো যেহেতু আজি গৈয়ে আছো ESIC কিয় গৈ আছো কোন ডক্টৰক প্ৰাইভেটকৈ ট্ৰিটমেন্ট কৰি আছো গোটেইখিনি দেখাম বাইকতে যাম বাৰু গতিকে গৈ লওঁ বাহিৰত বিৰাট এই গাড়ী থকাৰ পিছতো মোক খং উঠি যায় মোৰ এতিয়ালৈকে ভালকৈ গাড়ীখন চলাব নাজানে এই ৰদে ৰদে নি আছা খং উঠি যায় বলক আজি এইপিনে বৃহস্পতিবাৰ বজাৰ বেলতলাৰ উফ ৰাম এইপিনে ৰদটো খাই মাৰো কৰিছে আৰু মোৰ এইখন ESIC কাৰ্ড আৰু কাৰ্ডখনৰ কথা চবেই জানে নিজৰ অৰ্গেনাইজেশ্যনৰ সিল আৰু সাইনটো থাকিব লাগে আৰু ওনাৰৰ বাকি ইয়াতে অল ৰিপৰ্টছ আছে মোৰ গোটেইখিনি ডিটেইলছ লৈ আহিছো আজি মোক থৈ আৰু বেংকত কিবা কাম আছে HDFC তেওঁ তাত গ'ল আৰু মোৰ ইয়াতে বেছি টাইম নালাগে বাৰু চিনাকি দাদা এজন আছে প্ৰতিবাৰে তেখেতে বহুত হেল্প কৰিছে আধা ঘণ্টাৰ ভিতৰত মোৰ গোটেইখিনি হৈ যায় আহি আছে বুলি আপুনি ৰাতিপুৱাতে আহিলে আপোনাৰ জলদি মানে হয় ইমান বেছি টাইম মই বাৰু বেছি টাইম নালাগে হৈয়ে যাব আজি এটা লাষ্ট ভিজিট হ'ব চাগে আজি এইটো বাকীখিনি গোটেই কৈ আছোঁ কি কৰিব লাগে কি ডকুমেণ্টৰ কাম থাকে সেইখিনি আজি এতিয়া কৰিবলৈহে গম পাম গোটেইখিনি ঘৰত ৰুমত গৈ আছোঁ তাৰ পৰা আহিলোঁ তাত ব্লাড তাত দিলোঁ অলপ বেয়াও লাগিছে তাতে মোৰ ব্লাডটো কম আছে তাতে ব্লাড ল'ব দিছে কৰিব হেমগ্ল'বিনটো বহুত বেছি কম মোৰ 8 আহিছে অলৰেডি তাৰ আগত বহুত বেছি কিবা কিবি প্ৰব্লেম গৈছে এতিয়া আকৌ হেমগ্ল'বিনো কম আহিছে বহুতখিনিয়ে কমি গৈছে এতিয়া ব্লাডো ল'ব দিছে কিন্তু পটককৈ ব্লাড ল'লে সেই অহাৰ চান্স থাকে ডেলিভাৰী হোৱাৰ গতিকে আৰু চাই লওঁ দুদিনমান প্ৰাইভেটকৈ তেখেতৰ পৰাও চাজেশ্যন লৈ লওঁ আৰু এতিয়া ভাবিছোঁ অকণমান জুচ খাই দিওঁ তেখেতে খাব বেনানা আৰু মই খাম মেংগ' টেষ্ট ৰিয়া আহি পালোঁ আহি পাই ফ্ৰেছ হোৱাই নাই মানে ভৰি হাত ধুলোঁ বাট মুখখন ধোৱা নাই এতিয়ালৈকে আহি মই জুচ খালোঁ দেখালোঁ আহি অকণমান ড্ৰাই ফ্ৰুটছ খালোঁ এইবিলাক দেখাবৰ নহ'ল মই ইমান দেখাই থাকিব মানে পাহৰিয়ে যাওঁ সঁচাকৈ কৈছোঁ মই পাহৰি যাওঁ মানে বস্তুবিলাক এতিয়া ঘপককৈ মনত পৰিছে মইচোন যাই কিবা ক'ম বুলি ভাবিছিলোঁ তো মই আগৰ ভিডিঅ'টোত কিবা কিবি শ্বুট কৰা আছিলে কিন্তু মই সেইবিলাক চব মানে কি এতিয়া আৰু দিয়া নহ'ব চাগে সেইবিলাক ভিডিঅ' গতিকে আজি কৈ দিওঁ মই আপোনালোকক মোৰ মানে কি প্ৰথমৰ পৰাই বহুত কমপ্লিকেশ্যন ষ্টাৰ্ট হৈছে ফাৰ্ষ্ট মাহত পেটৰ বিষ ছেকেণ্ড মাহত তাৰপৰা কনষ্টিপেশ্যন হৈছে বেক পেইন হৈছে বহুত তাৰপিছত কনষ্টিপেশ্যনৰ কাৰণে মই হস্পিটেল এডমিট হৈছোঁ তাৰপিছত আপোনাৰ নন ষ্টপ বমি একো খাব নোৱাৰোঁ একদম 5 মাহলৈকে 5 মাহৰ পিছত এইবাৰ পাইছোঁ গ'ল্ড ব্লাডাৰ ষ্ট'ন কেইবাৰ এডমিট হ'লোঁ মই 5বাৰ নে ছবাৰ গ'ল্ড ব্লাডাৰৰ কাৰণে 5বাৰমান হ'লোঁ আৰু আগতে 2বাৰ নে মুঠতে 6বাৰৰ ওপৰ মই এডমিট হৈছোঁ যিহেতু ওচৰতে থাকোঁ চেণ্ট্ৰেল নাৰ্ছিং হোমখনৰ আৰু মই প্ৰাইভেটলি ডক্টৰ হেমাংগ বৈশ্য ছাৰ চেণ্ট্ৰেল নাৰ্ছিং হোমৰ হয় তো তেখেতৰ তাতে মই ট্ৰিটমেণ্ট লৈ আছোঁ আৰু ESI গৈছিলোঁ আপোনাৰ এতিয়ালৈকে মই ফিক্স হোৱা নাই যে মই ESIতে কৰিম নে ক'ত কৰিম কিন্তু মই ইয়াতে চেণ্ট্ৰেলতে দেখাই আছোঁ ইয়াতে মোৰ এতিয়ালৈকে এডমিট হোৱাৰ 99% চান্স আছে আৰু ছাৰৰ তাতে মই কৰাম বুলি চান্স আছে কিন্তু ESI যাব লগা হয় আমাৰ লিভ ল'ব লাগে নহয় লিভটোৰ কাৰণে এপ্লাই কৰিব আপুনি মানে কি আৰু তাত যাবই লাগে বুলি কয় নহ'লে চেলাৰিটোতো তেতিয়া অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা নিদিয়ে অফিচৰ ফালৰ পৰা নিদিয়ে সেই 6 মাহৰ মানে 6 মাহ লিভ দেখায় আমি বাৰু 6 মাহ লিভ নাপাওঁ দিয়কচোন প্ৰাইভেটত 3 মাহ 4 মাহমান পাম আৰু বাকী তাত তাৰ পৰা 6 মাহ পাওঁ ESIৰ পৰা তো সেইখিনি দেখাবৰ কাৰণে আপোনাৰ ESICত যাবই লাগে তাত 3টা আপুনি ভিজিট দিবই লাগিব মানে 3বাৰ চেকআপৰ আপোনাৰ লাগিবই ডকুমেণ্ট 3বাৰ চেকআপ কৰিবই লাগিব আৰু তাত কিবা কিবি থাকে এতিয়া আপোনাৰ লাষ্ট চেকআপ মেবি মোৰ এইটো হ'ব আৰু যাব লগা হ'ব পাৰি নাজানো যদি মই তাত ESI মানে কি ভাবোঁ আৰু অপাৰেশ্যনটো কৰিম তেতিয়া মই যাব লাগিব আৰু মই যিহেতু এতিয়ালৈকে মই থিৰাং কৰিব পৰা নাই চাওঁ আৰু ছাজেশ্যন লৈ চাওঁ কাৰোবাৰ পৰা মানে কি হয় আপোনাৰ ESIত কৰিলে আল্টিমেটলি আপোনাৰ 1 লাখ টকা এটা বাচি যাব আৰু ইয়াতে কৰিলে 1 লাখ টকাটো যাব এতিয়ালৈকে জানে যোন আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে গমে পাই বহুতখিনি খৰচ বলাতে মই মাজে এডমিটো হ'ব লগা হ'ল গতিকে মই এতিয়ালৈকে মেডিচিন লৈ আপোনাৰ 60 আপ গুচি গৈছে মানে কৈছোঁ আৰু মই কথাটো আপোনালোকক তো
আমি কি হ'ল আমি ইমান মধ্যবিত্ত শ্ৰেণীৰ মানুহ প্ৰাইভেট কাম এটা কৰি আছোঁ তেখেতৰ ধৰক এইটো সাংস্কৃতিক জগততে হয় গতিকে বহুত বেছি পইচা নাই আৰু ইউটিউবটো মোৰ মানে কি পেচা নহয় মানে কি নহয় বুলিয়ে কৈছোঁ মই আগতে মই জাষ্ট ভিডিঅ' কিছুমান কমেণ্ট কিছুমান কেপচাৰ কৰিবৰ কাৰণে ৰাখোঁ আৰু যিহেতু সময় একেবাৰে কম সৰু সুৰা যিহেতু চাকৰি এটা কৰি আছোঁ সময় একেবাৰে কম মই দিনটো বহুত ব্যস্ত থকা যায় আল্ট্ৰাকেৰত বহুতে আজিও মোক মাতিছে ৰাস্তাত ভাল লাগে তো আল্ট্ৰাকেৰত আহিলে গম পাব মই কিমান বেছি ব্যস্ত হৈ থাকোঁ বহুত বেছি ব্যস্ত হৈ থকা যায় তাত ভিডিঅ' বনোৱা নাযায় আপোনালোকে ভিডিঅ'বিলাক চালেই গম পাব মই কিমান দেৰিকৈ আপলোড কৰোঁ আগৰ ভিডিঅ' এতিয়াও মই ক'লোনে আপোনাৰ 3-4টা ভিডিঅ' মই মানে শ্বুট কৰি থৈ দিয়া আছে বাট মই এডিট কৰি আপলোড কৰিব টাইম নাই মানে কি সেনেকুৱা হৈ যায় তো চাই লওঁ ক'ত এডমিট হওঁ কি কৰোঁ সেইকাৰণে ESI গৈছিলোঁ আৰু অকণমান কাম আছে বাৰু ESI ৰিলেটেড সেইখিনি কৰি ল'ম তাৰপিছত এতিয়া আহিলোঁ আহি মেলি এয়া আপোনাৰ এতিয়া ভাত বনাব লাগিল 2:30 বাজিল ধুনুও লাঞ্চ টাইমত আহিব মানে ভাইটি লাঞ্চ টাইমত আহি ভাতটো খাই যায় মোৰ আজি অফ আছিলে আৰু ৰাতিপুৱাতে সৰু মাছ ভাজি থৈ গৈছিলোঁ ডাঙৰ মাছো আছে ভাবিছোঁ ইমান গৰম মাছ টেঙা বনোৱা মিলোৱা দেখাই নাথাকোঁ ডাইৰেক্ট খাবৰ টাইমত আপোনালোকক দেখাম আৰু কষ্ট হৈছে নোহোৱা নহয় কাৰণ এইখিনি টাইমত মোৰ বহুত বেছি দিগদাৰ হৈ গৈছে এই পটককৈ বিষ উঠিলে মই ৰখিব নোৱাৰোঁ হস্পিটেল পাওঁ এডমিট হ'ব লাগে তাৰপিছত হাজবেণ্ডে যিমানখিনি মানে কি ছাপোৰ্ট কৰিছে হেল্প কৰিছে এইখিনি টাইমত মানে মই তেখেতক বহুত বেছি ধন্যবাদ প্ৰতিজন হাজবেণ্ডে এইখিনি টাইমত নিজৰ মানে কি হেৰিৰ লগত থাকক ভনীৰ লগত থাকক হেল্প কৰক যিমানখিনি পাৰে কাৰণ এইটো সময়ত নিজৰ হাজবেণ্ড কোনো নাথাকে ন ওচৰত নিজৰ হাজবেণ্ডজনক নিজৰ মানে কি বহুত বেছি প্ৰয়োজন হয় আৰু ভগৱানক মই ধন্যবাদ এইকাৰণে কাৰণ বহি যিমান পাৰে বহুতখিনি হেল্প কৰিছে মাহঁত এনেকৈ আহি থাকিব নোৱাৰে মই মানে অফিচো কৰিব লগা হৈছে আপোনাৰ এইপিনে গাঁও যথেষ্ট বেয়া এইকেইদিন ধৰক আমাৰ ছিজন হয় ছুটি লোৱা অকণমান দিগদাৰ হৈ যায় তো এনেকৈ গা অসুখৰ লগত কৰিব লগা হৈছে এতিয়া চাই আহিলোঁ এতিয়া হেমগ্ল'বিনো কম ডক্টৰে আকৌ ব্লাড ল'ব দিছে এতিয়া মই আকৌ প্ৰাইভেটলি যিজনক দেখাই আছোঁ তেখেতৰ লগতো তেখেতৰ পৰা এটা ছাজেশ্যন ল'ব লাগিব যে ব্লাড সঁচাকৈ ল'ব লাগিবনে নাই 8 আহি গৈছে তো সেয়াই আৰু চব কমপ্লিকেশ্যনৰ মাজত কষ্টৰ ফল বোলে মিঠা হয় গতিকে চাই লওঁ ইমানখিনি কমপ্লিকেশ্যন গৈছে তাৰপিছত যদি এটা মিঠা ফল পাওঁ ভাল লাগিব এতিয়া বাৰু দেহা ভাল এতিয়া চব খাব ল'ব পাৰোঁ এতিয়া বমি নাই মাজে মাজে গলব্লাডাৰৰ পেইনটো উঠে বাৰু আজি 20 দিনমান হ'ল এডমিট হোৱা নাই নহ'লে প্ৰতিটো সপ্তাহতে 5 মাহৰ পিছত এডমিট হৈয়ে আছোঁ আৰু এতিয়া 20 দিনমান হ'ল এতিয়ালৈকে হোৱা নাই বাৰু হোপ এইকেইটা দিন এই 2-3 মাহ ভালকৈ যাওক আৰু বেবী হোৱাৰ পিছত যদি চব ঠিকে থাকে ভালে হৈ যায় বেবী হোৱাৰ 3-4 মাহমান পিছত গলব্লাডাৰ অপাৰেশ্যনটো হ'ব সেইকাৰণে তো বহুতখিনি বকিলোঁ আপোনালোকে চাই বৰ হ'ব 5 মিনিট পূৰা মই এইটো কথাৰ ওপৰতে বকিলোঁ মানে কথাখিনি কোৱা প্ৰয়োজন আছিলে চবে কমেণ্টত সুধি আছিলে ইনষ্টাতো কমেণ্টত সুধিছিলে মই কেতিয়াবা ষ্টৰিবিলাক শ্বেয়াৰ কৰিলে চেলাইন লোৱা কিবা ল'বা কি হৈছে গোটেইখিনি মেছেজ ৰিপ্লাই কৰিব পৰা সম্ভৱ নহয় সেইকাৰণে তো বলক এতিয়া ভাতত লাগো মোৰ ভাতটো বনাই থৈ গৈছিলোঁ মাছটো ভাজি থৈ দিয়া আছে বিশেষ একো নবনাওঁ এখেতে চালাড এটা বনাব মানে মই বিট কিবাৰে আৰু মই জাষ্ট মাছৰ টেঙাটো বনাম এতিয়া আলুটো মানে বইল কৰিব দিছোঁ মানে আলুৰে বনাম মাছৰ টেঙা আলুও দিব লাগিব ভাইটি আকৌ অকল টেঙা দিলে নাখায় তাক মানে আলু লাগিবই গতিকে আলুটো খচি দিম তো বলক এয়া আমাৰ দস্য আহি পালে বুঢ়া কি বনাই আছা চালাড বনাইছা সেয়া ৰাতিপুৱাৰে সৰু মাছ ভাজি আছে পিঁয়াজ আৰু জলকীয়াৰে ভাজিছিলোঁ আৰু লেতেৰাবিলাক ইগনৰ বেয়া টেঙা মাছ টেঙা থেকেৰা টেঙাৰে আলু আৰু থেকেৰা টেঙা ডাঙৰ মাছো আছে সৰু মাছো আছে তো এইটো অকণমান উতলিব লাগিব টেঙাৰ আঞ্জা উতলিলে টেষ্ট হয় বুলি কৈ মাহঁতে নেজানো বাৰু তো অকণমান উতলিব দিওঁ মই ইমান ৰন্ধাত ইমান বেছিও পাকৈত নহয় অকণমানহে জানো এয়া ভাত সৰু মাছ ভাজি চালাড মাছৰ টেঙা হাজবেণ্ডৰ এইপিনে লগাই থৈছে খেলা এইপিনে বেটাহঁতৰ ব্লগ এইপিনে বা ব্লগিং ঠিকে আছে আৰু দিয়া আৰু আৰম্ভ কৰা আৰু দুপৰীয়া অকণমান ৰেষ্ট কৰিলোঁ শুবৰ মানে কি শুম বুলি ভাবিছিলোঁ শুব নাপালোঁ ফোনৰ ওপৰত ফোন আহি থাকিলে অফিচৰ পৰা অপৰিণামৰ অলপ হয় তেনেকুৱা মোৰ তো শুবৰ নহ'ল মোৰ কাৰণে এখেতৰো শুবৰ নহ'ল ৰাতিপুৱাও তেনেকুৱাই হৈছে 7:30 মানৰ পৰা
আগতে সাৰ পাই গৈছোঁ। আমি অকণমান দেৰিলৈকে শুই 8:30 মানলৈকে শুই আছোঁ। মই এতিয়া 12টাৰ পৰা যিটো ডিউটি লৈছোঁ, তো আজি আৰু তেনেকৈ শোৱা নহ'ল। তথাপি অকণমান ৰেষ্ট কৰিলোঁ আৰু এতিয়া যাব ওলাইছোঁ গণেশগুৰি। মই জানো মই এনেকৈ ঘূৰি থকা ভাল নহয়, কিন্তু উপায় নাই আৰু কিছুমান বজাৰ আছে। আগৰ কুৰ্তিবিলাক টাইট হৈ গৈছে আৰু এতিয়া এখেত কাইলৈ মঙলদৈ যাব, গতিকে তেখেত থাকোঁতে অলপ কুৰ্তি সেয়া কিনি লৈ আহোঁ। পূজা বুলিতো এইবাৰ মোৰ আৰু কি বজাৰ নায়ে, এখেতসকলে কৰিব আৰু পূজাৰ আগে আগে। আজি অকণমান পূজাৰ বজাৰৰ অকণমান জাক জমকতাটো চাই আহোঁ, দাম চাম কেনেকুৱা। আৰু মই ক'ব পাৰিছোঁ, মোৰ মানে কি এইটো ভাদ মাহ গ'ল ন, আহিন চলি আছে, গতিকে অসমীয়া মাহ মতে মোৰ মানে 8 মাহ পৰেতো 8 মাহ খাটিব লাগে যে। আপোনালোকৰ কোনে কোনে খাটিব লাগে 8 মহীয়াটো ক'বচোন। আমাৰ নলবাৰীয়ে হওক মঙলদৈৰ পিনে হওক 8 মাহটো খাটিব লাগে। একো চুব নালাগে, ভাত বনাব নালাগে, সেন্দুৰটোৰ জেগাত লিকুইড ল'ব লাগে। এইখিনি বাৰু হৈ আছে, কিন্তু এতিয়া মোক ভাত বনাই দিব কোনে? মোৰ এইবিলাক পালা হোৱা নাই বাৰু, কিন্তু মন্দিৰত মই চাকি দিয়া নাই। মানে ইয়াতে যিটো থাপনা পাতিছোঁ আমি, তাত মই একো চাকি থাকি দিয়া নাই, এখেতে দি আছে। এখেত নাথাকিলে ভাইটিয়ে দিব। আৰু ইয়াত অকণমান দিগদাৰ হয় দিয়ক, মানা চানা। বাকী ব'লক এতিয়া গণেশগুৰি যাই দেখাই আছোঁ। ব্ৰেক লৈছোঁ, মোৰ সেইটো মোবাইল লৈছা, সেইটো মোবাইল লোৱা। ব'লক, লাগিলে তুমি যাই কেনে দিব পৰা না। আৰু এয়া এতিয়া খাম ফ্ৰুইট চালাড। আৰু আমি কাপোৰ চাপোৰ ল'লোঁ, মানে কাপোৰ এযোৰে কাপোৰ লৈছোঁ, ময়ে লৈছোঁ। বাকী আৰু দোকানত সোমাবৰ সাধ্য নাই, ইমান বেছি গ্ৰাহকৰ ভিৰ। মইতো তাতে মোবাইল ভালকৈ ল'বয়ে মানে কি ভয় কৰিছোঁ ক'ৰবাত পৰি যাম বুলি। আৰু মই তাড়াতাড়িকৈ এযোৰ কিবাকৈ কুৰ্তি ছেট এযোৰ ল'লোঁ। মই ঘৰত গৈ দেখাই আছোঁ আপোনালোকক। আৰু এতিয়া এইপিনেদি যাওঁ ব'লা, ম'ম' খাই যাম। ফ্ৰুইট চালাড খাই আৰু ম'ম'জ খাম। ইয়াতে এখন দোকান আছে, গণেশগুৰি চিনি পাই চাগে, হনুমান মন্দিৰৰ ফ্ৰণ্টতে যে। সেইখন দাদাৰ দোকানত বহুত পুৰণা কাষ্টমাৰ হয়। এতিয়া মাজতে মই 6 মাহ 7 মাহ আহিব পৰা নাই, 7 মাহ মানে আহিব পৰা নাই। গতিকে দাদাক এতিয়া ম'ম' খাই যাম, যদি দাদা খোলা আছে। আৰু এইখনে সেইখন দোকান, টেষ্টি ম'ম', সঁচাকৈ বিৰাট টেষ্টি। এয়া এইটো হনুমান মন্দিৰ, ব্ৰিজটো পাৰ হয়। আৰু হনুমান মন্দিৰ নোপোৱাতে মানে ব্ৰিজৰ সেইটো চাইডৰ পৰা গণেশগুৰিৰ পৰা আহিলে এইখন দাদাৰ দোকান। আমি খালোঁ, পে'মেণ্টটো হৈ গ'ল। এতিয়াও 30 টকা, জানেনে? ইমান টেষ্টি ম'ম', মাত্ৰ 30 টকা। আৰু মই এইযোৰকে আনিলোঁ। অকণমান বেলেগ বিচাৰিছিলোঁ, ফ্ৰক টাইপৰ কুৰ্তি, কিন্তু নাই, নাপালোঁ। বম্বে ফেশ্বনৰ পৰাই ল'লোঁ, 600 ফিক্স প্ৰাইচ আছিলে। অকণমান পুৰণা কাষ্টমাৰটো, মই সিহঁতৰ পুৰণা মানে ভাল পুৰণাই হ'ল। আজি 7 বছৰমানৰ পৰা নেকি তাতে লৈ আছোঁ, গুৱাহাটী অহাৰ পৰাই। আৰু প্ৰায় কাপোৰ তাৰ পৰা লোৱা হয়, আৰু বাকীটো অনলাইনে লওঁ। বাকী বেলেগ কাপোৰ দোকানত লোৱা নহয়ে। আৰু এয়া চুৰণিও আছে, পেণ্টো আছে, সেইকাৰণে ভালেই লাগিল। ৰেয়ন হয় মেটেৰিয়েলটো, সেইকাৰণে ল'লোঁ। এইযোৰ কটন চাইছিলোঁ, কটনযোৰত 500 আছিলে, তাৰপিছত এইযোৰত 600 আছিলে। 600 নে 1200, ইয়াৰে 50% ডিছকাউণ্ট দিলে 600 হয়, কিন্তু মই এইযোৰতো 500হে দিলোঁ। আৰু তাত ম'ম' খালোঁ, ফ্ৰুইট চালাড খালোঁ। এতিয়া খাই লৈ কেনে পেটটো অকণমান ফুল হৈছে। হাজবেণ্ড যাব এতিয়া আকৌ জিমলৈ, সি ম'ম' খোৱা নাই, মই খাইছোঁ। আৰু মোৰ এতিয়া কেইটাত 8টা বাজি গ'ল, তো মোৰ ভাত বনাবৰ হ'বই, অকণমান দেৰিকৈ বনাম, 9টা মানত বনাম। তেতিয়ালৈকে মই অকণমান টিভি চাই লওঁ। চিৰিয়েল মানে কি চোৱা ষ্টাৰ্ট কৰিছোঁ এতিয়া লাহেকৈ, মোবাইলত হ'লেও চাওঁ। তো মই ভাত তাত বনাই থকা আৰু কি ভিডিঅ' দি থাকিম, ভিডিঅ'টো বহুত বেছি দীঘলীয়াও হৈ যাব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'বিলাক চাই ভাল পাইছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। বহুতক মানে কি মোৰ বহুতে ভিডিঅ'বিলাক চাই, কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে। ছাবস্ক্ৰাইব কৰি থৈ দিবচোন। যদি ভাল নালাগে পিছলৈকে, তেতিয়াহ'লে আনছাবস্ক্ৰাইব কৰি দিলে হ'ল। আৰু যদি সঁচাকৈ ভাল লাগে, তেতিয়াহ'লে প্লিজ কমেণ্টত কিবা এটা কমেণ্ট দি যাব, আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। ঠিক আছে দিয়ক, আজিলৈকে আহিছোঁ, আৰু লগ পাম নতুন ভিডিঅ'ৰ সৈতে। এতিয়াৰ পৰা মই ভিডিঅ'বিলাক অলপ সোনকাল দিবলৈ ট্ৰাই কৰিম, যিহেতু আপোনালোকে বিচাৰে। আহিছোঁ আজিলৈকে, শুভ